নমস্কাৰ সমূহ ৰাইজলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মই আমিনুল আলম। আজি অসম বিধানসভাৰ মজিয়াত যি গৌ সুৰক্ষা বিল আনিব বিচাৰিছে সেই গৌ সুৰক্ষা বিল সম্পৰ্কে দুই এষাৰ ক'বলৈ ওলাইছোঁ। আমাৰ ইছলাম ধৰ্মত গৰু খোৱাটো বাধ্যতামূলক নহয়। গৰু খালেই যে সি প্ৰকৃত মুছলমান তেনে কোনো কথাও নহয়। গৰু খাব পাৰে, কিন্তু খোৱাটো বাধ্যতামূলক ক'তো উল্লেখ নাই। আজি কোৰবানীৰ সময় আহি আছে। কোৰবানীৰ সময়ত কোৰবানী দি সকলোৱে খাব পাৰে। আৰু বজাৰত যিবিলাক কচাইখানা আছে, বজাৰত যে গৰু বিক্ৰী কৰা হৈ আছে, এইটো কিন্তু অনুচিত। ইছলামে ইয়াক অনুমতি প্ৰদান কৰা নাই। আপোনাৰ ঘৰত আলহী আহিলে আপুনি মুৰ্গী এটা কাটি খাব পাৰে, কিন্তু সাধাৰণ এটা কথাতে আপুনি গৰু কাটি খোৱাটো অনুচিত। আপোনাৰ বিয়া সবাহত নাইবা কিবা সকামত যদি গৰু মাৰে সেইটো বেলেগ কথা, কিন্তু বজাৰত যিটো গৰু বিক্ৰী কৰা হৈ আছে এইটো কিন্তু ইছলাম ধৰ্মত অনুমতি দিয়া নাই, আৰু এইটো খোৱা এক প্ৰকাৰ অন্যায় বুলিয়ে কোৱা হৈছে। আজি চাওক, যেতিয়া কোনো এটা কামত ধৰ্মীয় ৰহণ হানি যেতিয়া কৰা হয় তেতিয়া মানুহৰ চেণ্টিমেণ্টত আঘাত হয়, এইটো সঁচা কথা। কিন্তু এই গৰু যদি নিষিদ্ধ কৰক কেৱল মাত্ৰ ইছলাম ধৰ্মৰ কাৰণে, মুছলমানসকলৰ বাবে কিয় বন্ধ কৰা হৈ আছে? ইয়াতে এই চেণ্টিমেণ্টটো জড়িত হৈ আছে। আজি গৰুৰ যিমান ডাঙৰ ডাঙৰ কাৰখানা আছে, ভাৰতবৰ্ষত ৰপ্তানি কৰা যিমান ডাঙৰ ডাঙৰ কচাইখানা আছে, চবতো হিন্দুবিলাকৰ, মুছলমানৰ ক'ত আছে? আজি চাওক, যিমান ডাঙৰ ডাঙৰ গো মাফিয়া আছে, বাহিৰত ৰপ্তানি কৰা আপোনাৰ গৰুৰ বেপাৰীবিলাক আছে, তাৰ বেছিভাগেই হিন্দু মানুহ, আৰু নাম হৈ আছে কেৱল মুছলমানৰ। আজি গৰু মুছলমানৰ নাম দি বন্ধ কৰি এক সাম্প্ৰদায়িক ৰাজনীতি কৰা হৈ আছে অসমত। কিন্তু আপোনালোকে এটা কথা মন কৰক, মাছতো হিন্দুসকলৰ অৱতাৰ, গাহৰি অৱতাৰ, সেইবিলাক খাব পাৰে, মাছ বধ কৰিব পাৰে, গাহৰি বধ কৰিব পাৰে, হাঁহ বধ কৰিব পাৰে, কিন্তু গৰু বধ কৰিলে তেওঁলোকৰ কি চেণ্টিমেণ্ট আহি যায়? কাৰণ এয়া এক ঘৃণনীয় ৰাজনীতি। অসমৰ যি সাম্প্ৰদায়িক ৰাজনীতি চলিছে এই বাতাবৰণ সুস্থ নহয়। আমি সুস্থ মানসিকতাৰে আমি ধৰ্মীয় কোনো ৰহণ হানি কোনো কাম কৰিব নালাগে। আৰু এটা কথা উল্লেখ নকৰিলেই নহয়, যিটো এই ভাৰত মাতা কি জয় বা জয় শ্ৰীৰাম বুলি যি মানুহ হত্যা কৰা হৈ আছে, যি মব লিঞ্চিঙৰ ভিতৰত ঘটনা সংঘটিত হৈ আছে, এইটো একেবাৰে বেয়া কথা হৈ আছে। আপোনালোকে যিসকলে অন্ধভক্ত আছে তেওঁলোককো কৈছোঁ, আপোনালোকে নিজে নিজেই অনুধাৱন কৰক। আমি জয় শ্ৰীৰাম কোৱাত কোনো বাধা নাই, আমি সকলোৱে জয় শ্ৰীৰাম ক'ব পাৰোঁ, কিন্তু যদি জোৰ কৰি আল্লাহু আকবৰ ক'ব দিয়ে, আমি মুছলমান হৈ সেইটো নকওঁ। কিয় ক'ম? মোৰ ইচ্ছামতে মই জয় শ্ৰীৰাম ক'ম, মোৰ ইচ্ছামতে মই আল্লাহু আকবৰ ক'ম। কিন্তু আপোনালোকে যদি ধৰ্মীয় ৰহণানি জোৰ কৰি যদি ৰাস্তাত জয় শ্ৰীৰাম ধ্বনি দিব কয়, সেইটো কিয় দিম? যদি আল্লাহু আকবৰ ক'ব দিয়ে কিয় ক'ম? সেইটো কেতিয়াও মানি লোৱা নহয়। আপোনালোকে সুস্থ মানসিকতাক গঢ় দিয়ক, নহ'লে অদূৰ ভৱিষ্যতে অসমৰ যি পৰিস্থিতি সেয়া টিকি নাথাকে, অসমৰ অস্তিত্ব বিলীন হৈ যাব। জয় আই অসম।